Hello everyone, welcome to my YouTube channel Let's Know. দৰ্শকসকল মোৰ আজিৰ এই ভিডিঅ'টিত অসমীয়া ভাষাৰ কেইটামান বিশেষ পুংলিংগ শব্দৰ স্ত্ৰীলিংগ ৰূপ কেনেকুৱা হয় তাক দেখুওৱা হৈছে। দৰ্শকসকল ইয়াতে বাওঁফালে পুংলিংগ শব্দবোৰ আৰু সোঁফালে তাৰ প্ৰতি স্ত্ৰীলিংগ শব্দবোৰ লিখা হৈছে। দৰ্শকসকল যেনে বন্দা, যায়, হৰ, ফেলেঙি, বন্দী, বেটি, তাৱৈ, আমৈ, বৰলা, বাৰী। একেদৰে পৈ, ঘৈণী, পো, বোৱাৰী, দমৰা, চেউৰী, দঁতাল, মাখুন্দী, বলদ, গাই, আটা, আবু। একেদৰে সাধু, সাধ্বী, গুৰু, গুৰবী, জনক, জননী, সখী, সখী খদ দীৰ্ঘকাৰ হৈছে, ৰান্ধনী, ৰান্ধনী দন্ত্য নত দীৰ্ঘকাৰ হৈছে, শ্ৰীমান, শ্ৰীমতী, তপস্বী, তপস্বিনী। একেদৰে প্ৰথম, প্ৰথমা, কলা, কলি, তৰুণ, তৰুণী, শিষ্য, শিষ্যা, জ্যেষ্ঠ, জ্যেষ্ঠা, গোৱালনী। দৰ্শকসকল আশা কৰোঁ এই ভিডিঅ'টি চাই আপোনালোকে নিশ্চয় ভাল পাইছে আৰু ভিডিঅ'টিৰ দ্বাৰা নিশ্চয় আপোনালোকে উপকৃত হ'ব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।